এইবাৰ মানে আমাৰ গাঁৱত বিহু ফাংচন পাতিছিল কৰোণা কাল যে সৰু সৰুকে পাতিছে মানে বেছি ডাঙৰকে নহয় তাৰপিছত আমিও বোলে বিহু ফাংচন পাতিছে যেতিয়া আমাৰ কাৰণে কিবা এটা প্ৰতিযোগিতা পাতক তাৰপিছত ল'ৰা মুখাই পাতিলে আমাৰ কাৰণে ল'ৰা মুখাই আমাৰ কাৰণে মানে আকস্মিক প্ৰতিযোগিতা পাতিছে তাৰপিছত ময়ো ভাগ ললো বোলো চাওঁচোন বিহু ফাংচন যেতিয়া অকণমান ফূৰ্তি নকৰিম নে বুঢ়ী হ'লেওতো মনত ফূৰ্তিটো আছেই দিয়কচোন হয়নে নহয় বাৰু তাৰপৰা কাগজ এখন তুলি ললো নহয় ইচ নকব এনেই বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া বুলি কয় যে মোৰ তাত একেবাৰে বিহু পৰিছে বিহু তাকো একে বহাগৰ বিহু মজা মই আৰম্ভ কৰি আছো বোলো বহাগ বিহু আমাৰ 7টা বিহুত আমি আৰু কি কৰো পিঠাগুড়ি খুন্দো পিঠা বনাও মানুহৰ বিহু দিনাখন হুঁচৰি মাৰো তেনেকে বোলে এটা এটাকে ধুনীয়াকে বৰ্ণনা কৰি কৈ আছো তাৰপিছত পাছফালে এজাকে ডেডাউৰি পাই হাঁহিছে নহয় একে মাটিত বাগৰি হাঁহিছে মোৰ কথা শুনিছে নে নাই নাজানো চবে হাঁহিহে শুনি আছ মই বোলো এই জাকৰ আকৌ কি হ'ল এবাৰ মই কলো বোলো আমি উৰুকা দিনাখন পিঠা বনাও যে উৰুকা দিনাখন ঘৰৰ গোটেই সোপা কাপোৰ উলিয়াই ধুও বিহু বুলি তপচকে পাছফালৰ পৰা কোন জুই লগাই এটা কৈছে জানো কৈছে খুইদ বোলে বছৰত বোলে এদিনে কাপোৰ ধুৱে নেকি বাকী কেইটা দিনত নুধুৱে নেকি হাই জাত যোৱা জহনিত যোৱা কুমান একেবাৰে মুখ নহয় আজিকালি ল'ৰা ছোৱালীবিলাকৰ তাৰপিছত বিহু দিনাখন আমাৰ ঘৰৰ যে আলহী দুলহী আহিলে ঘিলা পিঠা আৰু তিল পিঠা মিঠৈ লাডু নাৰিকলৰ লাডু দি তাত চাহ দিওঁ তাৰপিছত আকৌ এজাকে কিলি মাৰি কৈছে ন খুদ আপুনি বোলে বৰ চিকটি দিয়ক চিকেট পোলাও বনাই খুৱাব লাগে বোলে এটা বোলে পিঠা দি পেলাই বোলে মানুহক চাহ খুৱাই থৈ দিয়ে আপুনি ইমান চিকটি নে বোলে জহনিত যোৱাটো এইটো মাৰত যোৱাটো এইটো আকৌ মই আৰম্ভ কৰিছো কলো বোলো বয়োজ্যেষ্ঠসকল আমাৰ ঘৰলৈ আহিলে আমোন গামোচা এখন দি সেয়া কওঁ তাৰপিছত তাৰ বিনিময়ত তেওঁলোকে আমাক পইচা দিয়ে তাৰপিছত হাইজাত যোৱা যাকে আকৌ কি কৈছে জানে নাই বোলে ইমান চৈতান বোলে অকমানি গামোচা এখন দি বোলে চবৰ পৰা বোলে পইচা তুলি চলি থাকে বোলে ইমান বোলে চৈতান মানুহ নে যদি বোলে মোৰ এখন বক্তৃতা নহ'ল বুজিছে তাৰপিছত সিহঁতক বেয়া কথা কৈ গালি পাওঁতে ফাংচন শেষেই হৈ গ'ল তাৰপিছত মই বোলো একে মেইন কথাটো কোৱাই নাই নহয় আমাৰ জীৱনৰ একে বৰ ধৰিলে মূল্যৱান বস্তু হৈছে জেতুকা বহাগৰ বিহুত জেতুকাখনটো নহ'লে নহ'বে অত কামৰ মাজতো ফাকে ফুকে নিগনিৰ নিচিনা সুৰুঙা উলিয়াই জেতুকাখন কিন্তু পিচিবলৈ আমি নেপাহৰো জেতুকাখন আমি সানিমেই বোপাই কথাটো কবলৈহে পালকে পাছফালৰ পাকে জুই লগা এটা তাল লগাটো কৈছে নেকি এই খুইদ ঠক আপোনালোকৰ দিনত মোবাইল নাছিল কাৰণেহে জেতুকা পিচি ঘঁহিছিল বোলে আজিকালি জেতুকা পিচি থাকিবলৈ সময় নাই দে আজিকালি চলে জেতুকা পিচি নঘঁহে বোলে কি কথা কবলৈ আছে সেয়া দিন গ'ল দিয়ক বোলে জুই লগাটো এইটো এটাই হ'ব বুজিছে বাৰে সেইকে মই যিয়ে কথা নকওঁকে সিবিলাক তপচকে উত্তৰটো দিয়ে বুজিছেনে তাৰপিছত ফাংচনত যে পেটাই থকা জুই লগাটো খবৰ উলিয়াল নহয় সেইটো কোন জানেনে নাই বাৰু সেইটো যে আমাৰ পানী চুবোৱা পিতেক মানে মোৰ ভাগিন পাই লৈ হাতত ঢুকুৱা সূতাটো লৈ যেনেকে মেকুৰীয়ে নিগনিক খেনে তেনেকে একদম লৰাই ফুৱাইছো না গোটেইখন দদাই দি চৰি ফুৰিছে মোক বচাও মামিতে মোক মাৰিলে মোক বচাও জুই লগা পাইছো এতিয়া চালা তপচ পিছফালৰ পৰা মাত দিয়ক কোনো নেদেখাকে